স্বাগতম জানাইছো আমাৰ এই বিশেষ অনুষ্ঠান স্বাস্থ্য সম্পৰ্কীয় আলোচনালৈ আপোনালোক সকলোকে। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ মনোৰঞ্জন হাওবৰা। প্ৰথমে আমি আপোনাক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে স্বাগতম জনাইছো, লগতে আপোনাক এই স্বাস্থ্য সম্পৰ্কীয় আলোচনা সম্পৰ্কে আমি কিছু কথা পাতিম, আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথমে কেনেধৰণৰ সমস্যাত পৰি আচলতে অস্থিৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ চিকিৎসাৰ পৰামৰ্শ আগবঢ়াব পাৰি বা কেনেধৰণৰ সমস্যাত পৰিলে অস্থিৰোগৰ চিকিৎসা কৰিব পাৰি? আচলতে অস্থিৰোগ সম্বন্ধে যদি আমি ক'ব যাওঁ, অস্থিৰোগ বিশেষজ্ঞৰ ওচৰত আমি ফ্ৰেকচাৰ বা যিটো সাধাৰণতে হাড় ভঙা বা ফ্ৰেকচাৰ বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ সমস্যাত আহিবলগীয়া হয়। আৰু লগতে যিকোনো ধৰণৰ গাঁঠিৰ বিষ, যেনে ধৰক আপোনাৰ কঁকালৰ বিষেই হওক বা ডিঙিৰ বিষেই হওক বা যিকোনো সন্ধি বিষ, যেনেকৈ আপোনাৰ আঁঠুৰ বিষ বা আপোনাৰ গুৰুহাৰ বিষ বা পানীগাঁঠিৰ বিষ বা আঁঠুৰ তেনেকুৱা ধৰণৰ বিষৰ ক্ষেত্ৰত আমি অস্থিৰোগ বিশেষজ্ঞৰ ওচৰত আহিব লাগে। বহুতৰ ক্ষেত্ৰত ফ্ৰেকচাৰ হোৱা দেখা যায়। এই ফ্ৰেকচাৰ বুলিলে আমি সাধাৰণতে কি বুজোঁ? ফ্ৰেকচাৰ বা অস্থিভংগ বুলি ক'লে আচলতে আমাৰ যিটো মানৱ শৰীৰৰ হাড়, সেই হাড়ডাল ভাঙি যোৱাটো বুজোঁ। আৰু লগতে তাৰ হাড়ৰ লগত সংশ্লিষ্ট বা হাড়ৰ লগত সংবদ্ধ হৈ থকা যিখিনি মাংসপেশী বা তাৰ লগত জড়িত হৈ থকা যিখিনি আমাৰ সংযোগী কলা, সেই গোটেইখিনিৰে আমি যিখিনি ধৰক তাত অনিষ্ট হৈছে বা ডেমেজ হৈছে, সেই গোটেইখিনিকে আমি একেলগ কৰি পেলাই সেইখিনিকে আমি সংক্ষিপ্তে ফ্ৰেকচাৰ বা অস্থিভংগ বুলি ক'ব পাৰোঁ। এই ফ্ৰেকচাৰ হ'লে প্ৰাথমিক চিকিৎসা কেনেদৰে কৰিব লাগে বা কেনেদৰে ফ্ৰেকচাৰ হ'লে প্ৰাথমিক চিকিৎসা আগবঢ়াব পাৰি? ফ্ৰেকচাৰ বা অস্থিভংগ যেতিয়া হয়, তেতিয়া আমি ঘৰুৱা হিচাপত পোনপ্ৰথমে আমি কি কৰিব পাৰোঁ, আপোনাৰ যদি ভৰিৰ হাড় এডাল ভাগিছে বা হাতৰ এডাল হাড় ভাগিছে, আপুনি প্ৰাথমিক চিকিৎসা হিচাপত আপুনি ঘৰতে থকা বাঁহৰ কামি বা কাঠৰ টুকুৰা বা আপোনাৰ কাৰ্টুন, এইসমূহৰ যোগেদি আপুনি হাড়ডালক ৰছীৰে বান্ধি আমি তাক যাতে লৰচৰ নোহোৱাকৈ ৰাখি বিষৰ পৰা আমি উপশম দিব পাৰোঁ। আৰু লগতে খুব যদি অস্থিভংগ হৈ পেলাই জেগাডোখৰ ফুলি গৈছে, তেতিয়া আমি বৰফ লগাইও আমি প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰোঁ। তাৰ পাছত আমি সংশ্লিষ্ট বিভাগৰ ডক্টৰৰ ওচৰত, অস্থিৰোগ বিশেষজ্ঞৰ ওচৰত গৈ তেওঁলোকে তাত যিখিনি পৰীক্ষা এক্সৰে বিশেষকৈ আমি কৰা হয়, কৰাৰ পিছত আমি সেই ৰোগীজনক অপাৰেশ্যনৰ প্ৰয়োজন হ'ব নে প্লাষ্টাৰ লগাব লাগিব, সেইখিনি আমি চাই পেলাই আমি নিৰ্ধাৰণ কৰোঁ। অস্থিৰোগৰ ক্ষেত্ৰত সাধাৰণতে বহু গ্ৰামাঞ্চলত দেখা যায় তেওঁলোকে প্ৰথমতে গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰে। একদম শেষৰ পৰ্যায়ত তেওঁলোকে চিকিৎসকৰ ক্ষেত্ৰত কাষ চপা দেখা যায় বা কেতিয়াবা এনেকুৱা হয় তেওঁলোকে গাঁৱলীয়া ঔষধো ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত কি ক'ব? আপোনাৰ মতামত কি? গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰাটো বিজ্ঞানসন্মত হয়নে? একেবাৰে নহয়। আজিৰ এই কম্পিউটাৰৰ যুগত, আজিৰ এই বিশ্বায়নৰ যুগত আমি যদি অসমীয়া ঔষধ ব্যৱহাৰ কৰোঁ, সেইটো আচলতে সপোনৰ অগোচৰ। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত যদি দেখা যায়, বহু সংখ্যক ৰোগী, 100 জনৰ ভিতৰত 20 জন বা 30 জন ৰোগী আমি এনেকুৱাকৈ পাওঁ যে তেওঁলোকৰ অসমীয়া ঔষধ বা গাঁৱলীয়া ঔষধ লগাই তেওঁলোকে আমাৰ ওচৰ চাপে আৰু একেবাৰে শেষৰ পৰ্যায়ত আহে। তেওঁলোকৰ সেই সময়ত তেওঁলোকৰ অসমীয়া ঔষধ লগোৱাৰ ফলশ্ৰুতিত তেওঁলোকৰ হাড়ডাল একেবাৰে জখম হৈ পৰে আৰু লগতে ওপৰৰ যিখিনি ছাল আছে, সেই ছাল একেবাৰে অৱস্থা বেয়া কৰি পেলায়। আৰু তাৰ ফলত কি হয়, সাধাৰণ এটা অস্থিভংগ বা সাধাৰণ ফ্ৰেকচাৰ এটাই জটিল ৰূপ ধাৰণ কৰে আৰু কিছু ক্ষেত্ৰত আমি চিকিৎসা প্ৰদান কৰিবৰ কাৰণেও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু এটা সৰু এটা ধৰক ফ্ৰেকচাৰ আছিলে, সেই বস্তুটো ইমানেই বেছি জটিল অৱস্থালৈ গুচি আহে যে আমি সেই সময়ত সেই অৱস্থাটোত আমি গৈ পেলাই কিছুমান জটিল অপাৰেশ্যন কৰিবলগীয়া হয়, যাৰ ফলত ৰোগীজনে যথেষ্ট পাছৰ পৰ্যায়ত যথেষ্টখিনি তেওঁৰ বেমেজালি বা কষ্টৰ সন্মুখীন হয়।
আৰু এটা কথা দেখা যায় যে অস্থিৰোগৰ ক্ষেত্ৰত বিশেষকৈ হাড় ভাঙিলে বা হাড় ফাটিলে প্লাষ্টাৰ কৰা হয় এই প্লাষ্টাৰ কৰা কি সাৱধানতা অৱলম্বন কৰিব লাগে এজন ৰোগীয়ে প্লাষ্টাৰ যেতিয়া আমি লগাওঁ প্লাষ্টাৰ কৰাৰ পাছত আমি সাধাৰণতে দুই ধৰণৰ প্লাষ্টাৰ লগোৱা হয় এটা হৈছে অৰ্ধ প্লাষ্টাৰ বা আমি মেডিকেল ভাষাত স্লেব বুলি কওঁ আৰু এটা হৈছে সম্পূৰ্ণ প্লাষ্টাৰ বা পূৰ্ণাকৃতিৰ প্লাষ্টাৰ যাক কাষ্ট বুলি কোৱা হয় যেতিয়া এজন ৰোগী আমাৰ ওচৰত পোনপ্ৰথমে আহে আমি সাধাৰণতে স্লেব বা অৰ্ধ প্লাষ্টাৰ লগাওঁ তেতিয়া কি হয় যেতিয়া ফুলা অংশ থাকে সেই ফুলা অংশ জামৰিবৰ কাৰণে 4-5 দিন কেতিয়াবা এসপ্তাহ 10 দিন পৰ্যন্ত লাগিব পাৰে গতিকে আমি প্ৰথম আহোঁতে স্লেব বা অৰ্ধ প্লাষ্টাৰ লগাই সাময়িকভাৱে তেখেতৰ ৰোগৰ বা তেখেতৰ যি মানে যি ফ্ৰেকচাৰ হৈছে বা যি অস্থিভংগ হৈছে সেইখিনি আমি প্ৰাথমিক চিকিৎসা কৰোঁ তাৰপিছত আমি কাষ্ট বা পূৰ্ণাকৃতিৰ প্লাষ্টাৰ লগোৱা হয় এই প্লাষ্টাৰ লগোৱাৰ পিছত আমি ৰোগীসকলক সাধাৰণতে কোৱা হয় যে তেওঁলোকে কেতিয়াও যদি হাতত প্লাষ্টাৰ লগাইছোঁ তেতিয়া হাতৰ আঙুলিবিলাক যিমান পাৰি লৰচৰ কৰি থাকিবলৈ দিব লাগে যদি আমি ভৰিত লগাইছোঁ তেতিয়াহ'লে ভৰিৰ আঙুলিবিলাক যিমান পাৰি লৰচৰ কৰি থাকিব দিব লাগে আৰু যদিহে প্লাষ্টাৰ লগোৱাৰ পিছত কেতিয়াবা এনেকুৱাও হয় যে আঙুলিবিলাক ধৰক একেবাৰে গম নোপোৱা বা অসাৰ হৈ পৰিছে জিন নিচিনা ভাৱ হৈছে আঙুলি বা ভৰি আঙুলি হওক বা হাতৰ আঙুলিৰ ক্ষেত্ৰতে হওক বা কেতিয়াবা আপোনাৰ ৰং সলনি হ'ব পাৰে কেতিয়াবা নীলা পৰিব পাৰে যদি তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈছে প্লাষ্টাৰ লগোৱাৰ পিছত যদি আপোনাৰ আঙুলিৰ ৰং সলনি হৈছে বা যদি খুব বেছি অত্যন্ত বিষ আপুনি অনুভৱ কৰিছে তেতিয়া লগে লগে আকৌ চিকিৎসকৰ ওচৰত আকৌ এবাৰ পৰামৰ্শ লোৱাটো উচিত নহ'লে কি হয় আপোনাৰ সেই তেজ চলাচলৰ জেগাত তেজ চলাচল বন্ধ হৈ পেলাই ৰক্ত চলাচল বন্ধ হৈ পেলাই ৰক্ত সঞ্চালন বন্ধ হৈ পেলাই ৰোগীজনৰ হাত বা ভৰি কেতিয়াবা আমি অংগচ্ছেদ বা এম্পুটেশ্যন কৰিবলগীয়াও হয় আন এটা মাৰাত্মক বিষ হৈছে কঁকালৰ বিষ বৰ্তমান সময়ত বহুতৰে এনেকুৱা দেখা যায় যে কঁকালৰ বিষত পৰি নানান সমস্যাত ভুগিব লগা হয় এই কঁকালৰ বিষ সাধাৰণতে কিয় হয় কঁকালৰ বিষ বুলি যেতিয়া আমি কওঁ আজিৰ দিনত কঁকালৰ বিষটো আমাৰ অসম বুলি নহয় বা ভাৰত বুলি নহয় ই এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা হৈ পৰিছে আমাৰ আমেৰিকাৰ নিচিনা দেশতো বহু লোক কঁকালৰ বিষত ভুগিছে যাৰ ফলত তেওঁলোকৰ তাত যিখিনি কল কাৰখানা আছে যিখিনি তেওঁলোকৰ ফেক্টৰী বা ইণ্ডাষ্ট্ৰী আছে তাতো তেওঁলোকৰ যিখিনি কৰ্মী বা বনুৱা তেওঁলোকৰো অনিয়মীয়া মানে উপস্থিতিৰ কাৰণে তেওঁলোকৰ তাত সেই কাম চলাবৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে এই কঁকালৰ বিষটো আমাৰ আজিকালি খুব কমন এটা প্ৰব্লেম ইয়াৰ মুখ্য কাৰণ বুলি যদি ক'ব যোৱা যায় তেতিয়াহ'লে আমি ক'ব লাগিব যে বহুকেইটা কাৰণ আছে তাৰ ভিতৰতে মুখ্য কাৰণ বুলি ক'লে আমাৰ যি ৰাজহাড় বা কশেৰুকা বুলি কয় ৰাজহাড়ৰ ভাৰ্টিবা আমাৰ মানে ইংলিছ বা মেডিকেল টাৰ্মত ভাৰ্টিবা বুলি কয় ভাৰ্টিবাৰ মাজত এটা ফলক থাকে অন্তঃকশেৰুকা ফলক বা ডিস্ক বুলি কোৱা হয় সেই ডিস্কত দুটা বস্তু থাকে ডিস্কৰ বাহিৰৰ যিটো আৱৰণ তাক কোৱা হয় এনুলাছ ফাইব্ৰছাছ আৰু ভিতৰৰ যিটো তৰপ সেইটোক কোৱা হয় নিউক্লিয়াছ পালপোছাছ যিবিলাক লোকে খুব গধুৰ কাম কৰে বা তললৈ হাউলি কাম কৰে বা অসমান ৰাস্তাত বা বেয়া ৰাস্তাত যদি খুব বেছিকৈ যান বাহন তেওঁলোকে চলায় গাড়ীয়ে হওক চাইকেলে হওক বা আপোনাৰ মটৰ চাইকেলে হওক বা যদি তেনেকুৱা গধুৰ কাম কৰে ধৰক বস্তা ডঙাই হওক চিলিণ্ডাৰ ডঙাই হওক এনেকুৱাবিলাক কাম যিসকল লোকে আগফালে হাউলি কৰে তেওঁলোকৰ ক্ষেত্ৰতে এই যিটো অন্তঃকশেৰুকা ফলক সেই ফলকখন হৈছে এখন আমাৰ এটা শ্বক এবজৰ্ভাৰ বুলি কয় বা আপোনাৰ যিটো আমাৰ মানে মটৰ চাইকেলত থকা যিটো শ্বক এবজৰ্ভাৰ সেই শ্বক এবজৰ্ভাৰৰ দৰে এটা বস্তু সেই ভিতৰত থকা যিটো মই ক'লোঁ নিউক্লিয়াছ পালপোছাছ বুলি যিটো তৰপ থাকে সেইটো ওলাই আহে বাহিৰলৈ ওলাই আহি পেলাই আপোনাৰ সাধাৰণতে পাছফালে এইটো বিচ্যুতিটো বেছিকৈ হয় মানে যিখন ডিস্ক থাকে ডিস্কৰ পাছফালে বেছিকৈ বিচ্যুতিটো বেছি হয় সেই ডিস্কখনে আপোনাৰ স্নায়ু নলীৰ ভিতৰত থকা স্নায়ুৰ ওপৰত হেঁচা খাই পেলাই এই বিষটো যায় এই বিষটো কেতিয়াবা কঁকালতে নাথাকি ভৰিৰ ফালে যায় কেতিয়াবা গৰুহাৰ ফালে যায় আৰু কেতিয়াবা হাত ভৰি অকামিলা পৰ্যন্ত হ'ব পাৰে এই কঁকালৰ বিষ নিৰাময়ৰ বাবে সাধাৰণতে কি উপায় অৱলম্বন কৰা মই ইতিমধ্যে কৈছোঁৱেই গতিকে যিখিনি কামত আমি হাউলিব যিমান পাৰোঁ আমি হাউলিব নলগীয়াকৈ থাকিব পাৰিলে খুব ভাল এইটো বিষৰ পৰা নিৰাময় পাবৰ কাৰণে প্ৰথম কথাটো হৈছে আমি যিবিলাক কামত হাউলিবলগীয়া হয় যেনেকৈ কোৰ মৰা হওক কুঠাৰ মৰা হওক বা আপোনাৰ ঘৰ সৰা ঘৰ মোচা
সেইখিনি কাম আমি কিছু পৰিমাণে আমি নিজৰ মাজতেই আমি সেইখিনি সলাইব পাৰোঁ যেনেকৈ ধৰক আপুনি ওখ ঝাৰু লৈ পেলাই আপুনি ঘৰ সাৰিব পাৰে আপুনি ওখ লৈ পেলাই আপুনি ওখ বস্তু লৈ পেলাই আপুনি ঘৰ মুচিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান নিজৰ মাজতেই কিছুমান তেনেকৈ আপুনি চেঞ্জ কৰিব লাগিব বা পৰিৱৰ্তন আনিব লাগিব যিবিলাক কাম কৰিলে আপুনি হাউলিবলগীয়া নহয় গতিকে আপুনি নিজকে আপুনি বচাব ৰাখিবৰ কাৰণে হাউলিব নালাগিব আপুনি গধুৰ বস্তু ডঙামেলা কৰিব নালাগিব তলত বহিব নালাগিব আৰু এই যিখিনি মই ক'লোঁ অসমান ৰাস্তাত আপুনি খুব বেছি মানে জাৰ্ণি কৰা বা ট্ৰেভেল কৰা বা যাত্ৰা কৰাটো যিমান পাৰি নিজকে আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব কঁকালৰ বিষে কেতিয়াবা হয়তো এনেকুৱা এটা পৰ্যায় পায় যে ৰোগীসকলে অস্ত্ৰোপচাৰ বা অপাৰেশ্যন কৰিব লগা হয় এই ক্ষেত্ৰত মানে কেতিয়া অপাৰেশ্যন কৰিব লগা হয় কঁকালৰ বিষৰ বাবে আপুনি ঠিকেই কৈছে কেতিয়াবা আমাৰ কঁকালৰ বিষটো এনেকুৱা জটিল ৰূপ পাইগৈ যে কেতিয়াবা আমি অপাৰেশ্যন কৰিবলগীয়া হয় বা অপাৰেশ্যন ৰোগীজনক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় গতিকে প্ৰথমতে আমি যেতিয়া ৰোগীজন আহে প্ৰথমতে আমি তেওঁক মেডিচিন দিওঁ মেডিচিন আৰু কেতিয়াবা আমি ফিজিঅ'থেৰাপি প্ৰয়োজন হয় যদি মেডিচিন খোৱাৰ পাছত ফিজিঅ'থেৰাপি লোৱাৰ পাছতো যদি পেচেণ্টজনৰ যদি বিষটো কমা নাই বা বিষটো তেখেতৰ উপশম হোৱা নাই তেওঁৰ তেতিয়া আমি অপাৰেশ্যনৰ প্ৰয়োজন হয় আৰু লগতে কেতিয়াবা এনেকুৱা হয় মই ইতিমধ্যে কৈছোঁ কঁকালৰ বিষটো কেতিয়াবা ইমান বেছি এটা জটিল পৰ্যায় পাইগৈ যে হাত ভৰি অকামিলা হয় অসাৰ হয় কোনো ক্ষেত্ৰত ৰোগীয়ে কয় যে মোৰ এই জেগাখিনিত মই চুলে গম নাপাওঁ বা মই ভৰিৰ পতাটো উঠাব পৰা নাই মই আঙুলিটো উঠাব পৰা নাই যেতিয়া তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় বা সমস্যা হয় তেনেকুৱা ক্ষেত্ৰত আমি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু লগতে কেতিয়াবা এনেকুৱা হয় তেওঁক আমি মেডিচিন দিছোঁ মেডিচিন দিয়াৰ পিছত তেওঁ অলপ দিন ভাল পালে আকৌ দুদিন পিছত আহিলে আকৌ বিষ হৈছে যিবিলাক ৰোগীৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাটো অহৰহ বা সঘনাই হৈ থাকে তেনেকুৱা ৰোগীৰ ক্ষেত্ৰতো অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় যিহেতু অনুষ্ঠানৰ আৰম্ভণিতেই মই কৈছিলোঁ আজি আমি কিছু ৰোগৰ সম্বন্ধে আলোচনা কৰিম সেইবাবে আমি এবাৰ আহিছোঁ আন এক ৰোগ সেয়া হৈছে সচৰাসচৰ বৰ্তমান সময়ত দেখা পোৱা যায় ডিঙিৰ বিষো এটা অন্যতম কাৰক হৈ পৰিছে বৰ্তমান সময়ত বহুতৰ ক্ষেত্ৰত দেখা যায় ডিঙিৰ বিষৰ সমস্যাত ভোগা যায় এই ডিঙিৰ বিষ আচলতে কিয় হয় ডিঙিৰ বিষ বুলি ক'বলৈ গ'লে আমি দুই ধৰণৰ বিষৰ কথা ইয়াত ক'ব লাগিব যদি ডিঙিৰ আগফালে বিষ হৈছে সাধাৰণতে টনচিলাইটিছ বা ফেৰিনজাইটিছ এইবিলাক ৰোগ সাধাৰণতে ডিঙিৰ আগফালে হয় আৰু সেইটো ডিঙিৰ বিষ বুলিয়ে ক'ব লাগিব কিন্তু তেনেকুৱা ধৰণৰ বিষ সাধাৰণতে ENT বিভাগৰ ডক্টৰ বা তেওঁলোকৰ বিশেষজ্ঞৰ ওচৰত যাব লাগে কিন্তু ডিঙিৰ পাছফালে যি বিষ হয় সেই বিষৰ আমি সাধাৰণতে স্পণ্ডিলাইটিছ বুলি কওঁ গতিকে সেই ডিঙিৰ পাছফালে হোৱা বিষৰ ক্ষেত্ৰত আপুনি অস্থিৰোগ বিশেষজ্ঞ মানে অৰ্থপেডিক চাৰ্জনৰ ওচৰত আপুনি তেওঁৰ এটা পৰামৰ্শ লোৱাটো উচিত এই আপুনি যে সুধিলে ডিঙিৰ বিষটোৰ কাৰণ কি ডিঙিৰ বিষ বুলি ক'লে আমি সাধাৰণতে এই যিটো মই ক'লোঁ ইতিমধ্যে কৈছোঁৱেই আমাৰ ডিঙিৰ পাছফালে যি ৰাজহাড় আছে ৰাজহাড় আপোনাৰ মাজত যিটো তাতো অন্তৰ্কোষীয়কা ফলক থাকে সেই অন্তৰ্কোষীয়কা ফলক বা ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক এই ডিস্কত বিচ্যুতি হৈ পেলাই আপোনাৰ বিষটো হয় কেতিয়াবা এই বিষটো ডিঙিতে নাথাকি আপোনাৰ হাতলৈ যাব পাৰে আৰু কেতিয়াবা সেই স্নায়ুনলীৰ ওপৰত হেঁচা খাই হাতত আপোনাৰ হাতখন অখাৰ হৈ পৰিব পাৰে আৰু এই বিষৰ যদি আপুনি কাৰণবিলাক যদি চাব যায় প্ৰথম কথাটো হৈছে আজিৰ যি বিশ্বায়নৰ যুগ আজিৰ যি কম্পিউটাৰৰ যুগ বহুলোকে কম্পিউটাৰত আপোনাৰ তললৈ চাই কাম কৰে বহুলোকে মোবাইলত গেম খেলে আপুনি জানে আজিকালি PUBG এনেকুৱাবিলাক গেম খুব পপুলাৰ গতিকে তেনেকুৱা গেম আজিকালি সৰু ল'ৰা ছোৱালীয়ে বা আমাৰ ডাঙৰ মানুহেও আজিকালি খুব খেলে গতিকে তেনেকুৱা ধৰণৰ গেম খেলা হওক বা ওখ গাৰু লৈ পেলাই শুৱা হওক আৰু লগতে শুই পেলাই মোবাইল চোৱাটো আজিকালি এক অভ্যাসত পৰিণত হৈছে শুই পেলাই আপোনাৰ ল'ৰা ছোৱালী বহুতে আজিকালি বিচনাত বেড টেবুল লৈ পেলাই পঢ়ে আৰু এই শুই পেলাই যি আপোনাৰ মোবাইল চোৱা হওক বা টিভি চোৱা হওক ওখ গাৰুলৈ শুৱা হওক এইখিনি কাৰণতেই ডিঙিত আপোনাৰ বিশেষকৈ ডিঙিৰ বিষৰ আপোনাৰ সমস্যাৰ সৃষ্টি হয় আন এবিধ বিষ হৈছে মানৱ জীৱনৰ আঁঠুৰ বিষত পৰিও বহু সমস্যা দেখা যায় বহুতৰে কিন্তু এই আঁঠুৰ বিষ সাধাৰণতে কেনেধৰণে আঁঠুৰ বিষ হয় কি কাৰণত আচলতে আঁঠুৰ বিষ হয় বুলি আমি অনুমান কৰিব পাৰোঁ আঁঠুৰ বিষ সাধাৰণতে 70ৰ ওপৰৰ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় এই বিষক আমি মেডিকেল ভাষাত আঁঠুৰ বিষক সাধাৰণতে হোৱা যিটো 70ৰ ঊৰ্ধৰ লোকৰ ক্ষেত্ৰত হয় অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি কয় এই বিষৰ কাৰণ হৈছে আমাৰ হাড়ৰ যি
মানে সন্ধি যি আমাৰ আঁঠুৰ সন্ধি সেই সন্ধিৰ ওপৰত যি কাৰ্টিলেজ থাকে বা উপাস্থি থাকে সেই কাৰ্টিলেজ আচলতে আপোনাৰ উপস্থিত হৈ যি মানে পৰিৱৰ্তন হয় বা উপস্থিত যি আপোনাৰ আঘাত হয় উপস্থিত হোৱা আঘাতৰ কাৰণে বা উপস্থিত হোৱা যি বয়সৰ লগে লগে হোৱা যি পৰিৱৰ্তন যাক আমি ডিজেনেৰেটিভ চেঞ্জ বুলি কওঁ সেই উপস্থিত হোৱা বিচ্যুতিৰ কাৰণে বা উপস্থিত হোৱা অসুবিধাৰ কাৰণে আমাৰ এই আঁঠুত হোৱা বিষ বা অষ্টিঅ'আৰ্থ্ৰাইটিছ বা যি আমি ক'লোঁ আঁঠুৰ বিষৰ সাধাৰণতে হোৱা দেখা যায়। ইয়াৰ লগতে কম বয়সৰ লোকৰ ক্ষেত্ৰতো কেতিয়াবা এই বিষ নোহোৱা নহয়। সাধাৰণতে যিসকল লোকৰ মেদবহুলতা বা অবেচিটিৰ সমস্যা আছে সেই মেদবহুল লোকৰ ক্ষেত্ৰত যিহেতু আমি জানো যে মেদবহুল লোকৰ ক্ষেত্ৰত আঁঠুৰ ওপৰত মেদবহুল লোকৰ ক্ষেত্ৰত আঁঠু হৈছে এটা আমাৰ এক যি সন্ধি য'ত আপোনাৰ যথেষ্ট এটা প্ৰেছাৰ বা য'ত লোড এটা ল'বলগীয়া হয়। এই যিটো লোড একেৰাহে লৈ থকাৰ কাৰণে এই উপাস্থিৰ আপোনাৰ বিচ্যুতি ঘটে বা উপাস্থি ডেমেজ হৈ আপোনাৰ এই বিষ হ'ব পাৰে। এই বিষৰ আৰু লগতে এটা কথা, এই বিষ যদি আমি নহ'বৰ কাৰণে কি কৰা উচিত, আমি আমাৰ যি 70 ঊৰ্ধৰ বা 60 ঊৰ্ধৰ যিখিনি আমাৰ বয়োজ্যেষ্ঠ লোক আছে আমি তেওঁলোকক সদায় কৈ থাকোঁ যে তেওঁলোক কেতিয়াও তলত বহিব নালাগে। নামঘৰ বা সকাম নিকামত কেতিয়াও যিটো পজিশ্যনত আমি বা যিটো অৱস্থাত বহোঁ সেই অৱস্থাত কেতিয়াও থাকিব নালাগে। সেই অৱস্থানটো এই বিষৰ কাৰণে একেবাৰে বেয়া। লগতে আপোনাৰ যেতিয়া স্নান কৰে বা পায়খানা কৰাৰ সময়ত আমাৰ ৱেষ্টাৰ্ণ টাইপৰ লেট্ৰিন ব্যৱহাৰ কৰাটো উচিত। আৰু যদিহে তেওঁলোকৰ ঘৰত সকলোৰে ঘৰত ৱেষ্টাৰ্ণ লেট্ৰিন নাথাকিব পাৰে তেতিয়া বাকী যি নহ'লেও এখন কাঠৰ চকীয়াকৈ কাটি লৈ পেলাই তাতে লেট্ৰিন কৰাটো অতি উত্তম। কোনো কোনো ক্ষেত্ৰত দেখা যায় আপোনালোকে বিশেষভাৱে একদম অন্তিম অৱস্থাত গুৱাহাটী বা ডিব্ৰুগড়লৈ ৰোগীসকলক প্ৰেৰণ কৰা হয়। মোৰ প্ৰশ্ন আচলতে এইটো নহয়, মোৰ প্ৰশ্ন হ'ল সেইসকল ৰোগীক ডিব্ৰুগড় বা গুৱাহাটীলৈ নপঠাই লখিমপুৰতো এনেধৰণৰ উন্নতমানৰ চিকিৎসা কৰাব নোৱাৰি নেকি? আচলতে আমাৰ যি অস্থিৰ কথা ক'লোঁ মই, সাধাৰণতে আমি ফ্ৰেকচাৰ পেচেণ্টৰ ক্ষেত্ৰতেই এই কথাটো প্ৰযোজ্য হ'ব। ফ্ৰেকচাৰ পেচেণ্টৰ ক্ষেত্ৰত বা অস্থিভংগৰ ৰোগীৰ ক্ষেত্ৰত কেতিয়াবা কি হয়, আপোনাৰ হাড় এডাল ভাগিছে, আপোনাৰ ভৰিৰ হাড়ে হওক বা হাতৰ হাড়ে হওক ভাগিছে, কিন্তু লগতে তেখেতৰ কেতিয়াবা কি হয় আপোনাৰ ব্ৰেইনত ব্লিডিং হ'ব পাৰে, যিটো আপোনাৰ মগজুৰ ৰক্তক্ষৰণ হোৱা বুলি কয়। কাৰণ আমাৰ বেছিভাগ ৰোগী কি হয় এক্সিডেণ্ট হৈ পেলাই আহে। গতিকে এক্সিডেণ্ট হোৱা দুৰ্ঘটনাজনিত কাৰণত হোৱা যিখিনি ধৰক ফ্ৰেকচাৰ বা অস্থিভংগ তেওঁলোকৰ ক্ষেত্ৰত কি হয় আপোনাৰ এই যি ৰক্তক্ষৰণ মগজুত হোৱা যিটো ৰক্তক্ষৰণ যদি লগত আছে, ফ্ৰেকচাৰটো হৈছেই লগতে যদি মগজুত ৰক্তক্ষৰণ হৈছে তেতিয়াহ'লে আমি তেওঁক নিউৰ'চাৰ্জনৰ ওচৰত যাবলৈ দিয়া হয়। কিন্তু আমাৰ লখিমপুৰত যিহেতু নিউৰ'চাৰ্জন নাই, তেনেকুৱা ক্ষেত্ৰত আমি তেওঁক ডিব্ৰুগড় বা গুৱাহাটীলৈ পঠিয়াবলৈ বাধ্য হোৱা যায়। আৰু লগতে কেতিয়াবা কি হয় কিছু ৰোগীৰ ক্ষেত্ৰত ধৰক 80 বছৰীয়া 85 বছৰীয়া বা 90 বছৰীয়া তেনেকুৱা ৰোগীৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকৰ ফ্ৰেকচাৰ হয় তেতিয়া বহুতৰ কি হয় আপোনাৰ লগতে কেতিয়াবা কি হয় হৃদযন্ত্ৰৰো কিছু প্ৰব্লেম থাকে। কেতিয়াবা কি হয় তেওঁলোকক অপাৰেশ্যন কৰাৰ আগতে পেচমেকাৰ লগাবলগীয়া হয়। অপাৰেশ্যন কৰাৰ আগত পেচমেকাৰ লগাইহে তেওঁলোকক আমি অপাৰেশ্যন কৰিব পাৰোঁ। কিন্তু আমাৰ লখিমপুৰত যিহেতু এতিয়ালৈকে কাৰ্ডিঅ'লজিষ্ট বা হৃদৰোগ বিশেষজ্ঞ এতিয়ালৈকে আমাৰ ইয়াত উপলব্ধ হোৱা নাই, গতিকে আমি পেচমেকাৰ লগাবলৈ ইয়াত সুবিধা নাই। আৰু হয় হয় আপোনাক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত কোনটো দিনত ৰোগীসকলে লগ পাব? যিহেতু মই প্ৰথমে উল্লেখ কৰিছিলোঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিশেষজ্ঞৰ পঞ্জীয়ক চিকিৎসক হৈছে ডক্টৰ মনোৰঞ্জন হাওবৰা। ডক্টৰ মনোৰঞ্জন হাওবৰাক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোনটো দিনত ৰোগীসকলে আপোনাক লগ পাব? আচলতে আমাৰতো সদায় থাকে, আমাৰ কৰ্তব্য সদায় থাকে, কিন্তু আমাৰ কিছুমান দিন নিৰ্ধাৰিত কৰা হৈছে বা ধাৰ্য কৰা হৈছে। সেই হিচাপত মোৰ সোমবাৰ আৰু শুক্ৰবাৰে বহিৰ্বিভাগ থাকে। গতিকে সোমবাৰ আৰু শুক্ৰবাৰে মোক বহিৰ্বিভাগত ৰোগীসকলে লগ পাব। আৰু বাকী দিনকেইটাত আমি কেতিয়াবা অস্ত্ৰোপচাৰ কক্ষত থাকোঁ, কেতিয়াবা আমি ৱাৰ্ডত থাকিবলগীয়া হয়, কিন্তু সোমবাৰ আৰু শুক্ৰবাৰে মই OPDত বা আউটডোৰত আমি সদায় থাকোঁ। ৰাতিপুৱা 8টাৰ পৰা আমি 2টা বজালৈকে থাকোঁ। ব্যক্তিগত চেম্বাৰত আপোনাক লগ পোৱা হয়নি? যদি হয় ক'ত আৰু কোন সময়ত বা কি বাৰে আপোনাক লগ পাব ৰোগীসকলে? ব্যক্তিগত যি চেম্বাৰ মই তাতে হলি চিটি ক্লিনিক আপোনাৰ চুকুলিভুৰীয়া তিনিআলি, তাতে মই 2টা বজাৰ পৰা থাকোঁ। বাকী সপ্তাহৰ গোটেইকেইদিনে মই ইয়াতে উপলব্ধ থাকোঁ 2টাৰ পৰা।
আশা কৰোঁ আপোনাৰ এনে গুৰুত্বপূৰ্ণ মন্তব্যই ৰোগীসকলক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ আপোনাৰ এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আজিলৈ আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ।